अपना बना अभी আজি ইয়াত মানুহ এজনৰ কিবা চুঙুৰ নে কিবা এটা বস্তু হেৰালে কংক্ৰিট আৰু কৃত্ৰিম পৰিৱেশৰ মাজত থাকি থাকি আমি বাৰু সঁচাকৈ পাহৰি গৈছোঁ নেকি জীয়াই থকা সংখ্যা কেতিয়াবা এনেকুৱা ভাৱ বৰকৈ মনলৈ আহে আৰু যেতিয়া এনেকুৱা ধৰণৰ ভাৱবিলাক বেছিকৈ মনলৈ আহে তেতিয়াই ওলাই যাওঁ এটা নতুন যাত্ৰা ঠিক এনেকুৱা এটা যাত্ৰাই হৈছে আমাৰ এই মেচুকালৈ ইয়ালৈ আহিলে আপুনি সঁচাকৈ পাহৰি যাব এই কৃত্ৰিম জগতখনৰ কথা এনে লাগিব যেন আপুনি ইয়াতে এই প্ৰকৃতিৰ লগত মিলি যাব এই প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজতে থাকি যাব পাহৰি যাব জীৱনৰ সকলো দুখ কিন্তু বাস্তৱতটো এনেকুৱা নহয় এদিনটো ঘূৰি আহিবই লাগিব ঠিক এনেদৰে আমিও আজি ঘৰলৈ উভতিব ধৰিছোঁ মনটো বৰ বেয়া লাগিছে যদিও উপায় নাই আজি আমাৰ হৈছে শেষৰ দিন মেচুকাত চ' আমাৰ এতিয়া যাবলৈ ওলাইছোঁ আমাৰ পুতলা হোমষ্টেৰ পৰা আমি ওলাইছোঁ আমি গোটেইখিনি ৰেডি হৈছোঁ তো এইখিনিকে কোৱাৰ আগতে আপোনালোকক এটা দৃশ্য দেখাম বুলি ভাবিলোঁ যিহেতু আমি মেচুকাতে আছোঁ আমাৰ চাৰিওফালে এখন হিমালয় পাহাৰ আৰু হিমালয় পাহাৰৰে আগুৰা ঠাইত চব বৰফ পৰিছে এয়া হৈছে अंकल जिन्होंने मुझे सहाय कर तो ये अंकल है तो इसका ये होम स्टे है तो जरूर आना आंटी है आंटी को भी मिला ये छोटी लड़की होगी सर लेकिन सबसे छोटी बच्ची सेकंड वाला तो अभी हम लोग चलते हैं बाय 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 बोल दीजिए कुछ आने के लिए हैप्पी जर्नी सेफ जर्नी अगर कोई आए तो आप यहाँ पे जरूर आना जी आप लोग भी आया मेचुका बहुत सुंदर से आपने देखा होगा तो और आगे प्रमोट कीजिए मेचुका कैसे है क्या आप लोग और कैसे मेरा रखा होम स्टे है को भी हाँ पुतला होमस्टे पे जरूर आइए हाँ अच्छा लगा मिलके और बहुत हेल्पफुल है बिल्कुल ओके एक फोटो भी खींचो ইয়াৰ পিছত যাম দাৰ্জিলিং বুলি এটা জেগা আছে তো সেই তালৈ যাম কালি আপোনালোকক দেখাব নোৱাৰিলোঁ সেই দাৰ্জিলিঙত যাম তাত আছে 18 ফুটৰ বুদ্ধ ষ্টেচু যিটো সম্পূৰ্ণৰূপে হাতেৰে নিৰ্মিত কৰিছিল 3 বছৰ লাগিছিল 40 বছৰ পুৰণা ষ্টেচু গেটখনেদি আপোনালোকে যে সোমাই যাওঁ মেচুকা পাব আৰু আপোনালোকে যে ইয়াৰ পৰা এইফালে যায় দাৰ্জিলিং পাব দাৰ্জিলিং নহয় দাৰ্জিলিং 7 কিলোমিটাৰ আছে আৰু তাতে সেই ষ্টেচুবিলাক আছে আমি এতিয়া তালৈ যাম আহি থকা ৰাস্তাটোৰ ভিউ লগতে তাৰ প্ৰাকৃতিক পৰিৱেশৰ ভিউ চাওকচোন কিমান ধুনীয়া আচৰিত ধুনীয়া দেখিলে গম পাব প্ৰেক্টিকেলি যেতিয়া নিজে দেখিব তেতিয়া ভালকৈ গম পাব এই দাৰ্জিলিঙলৈ যোৱা ৰাস্তাৰ ভিউ চাওক আপোনাক কেনেকুৱা ধুনীয়া লাগিছে নহয় আপোনালোকে মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেইটো ফ্ৰণ্টত সেয়া দেখিছেনে কেনেকুৱা ধুনীয়া মানে মই আপোনালোকক কেনেকৈ বুজাম বাৰু কেনেকৈ বুজাম আপোনালোকক মই বুজাবই পৰা নাই ভাষাৰে একজেক্টলি আপোনালোকে প্ৰেক্টিকেলি নিজে যেতিয়া এইটো ৰাস্তাত বাইক চলাব তেতিয়া বুজি পাব যে ইয়াৰ ভিউটো কেনেকুৱা ইয়াৰ যিটো ভিউটো আপোনালোকে দেখিব নহয় তেতিয়া গম পাব এইবিলাক হিল চিলবিলাক পৰি আছে অলপ এখন মানে মেইন মেচুকাখনতকৈ অলপ ছাইডত সৰু সৰু পাহাৰ হয় আৰু সেইফালে এইফালে মানে আমি টাৰ্ণিং আছে বাৰু অলপ বেছি টাৰ্ণিং আৰু এইফালে আপুনি অলপ দূৰ আৰু 2.5 কিলোমিটাৰমান আমি গ'লেই দাৰ্জিলিঙৰ যিটো ষ্টেচু আছে সেইটো পামগৈ আৰু ফ্ৰণ্টত চাওকচোন কিমান ধুনীয়াকৈ বৰফ পৰি আছে পাহাৰটো আৰু এই ৰাস্তাটোত চলালেহে আপোনালোকে মানে বাৰে বাৰে এইখিনি কথাই কৈ আছোঁ কিন্তু এই ৰাস্তাত যেতিয়া প্ৰেক্টিকেলি চলাব তেতিয়া বুজি পাব আৰু সেই আগত চৈত্য আৰু দেউৰী গৈ আছে আৰু এই ইহঁতি ভাল চলাইছে কিন্তু পূৰা টাৰ্ণিঙত বেলেগ বাইকখন শুৱাই দিব পাৰে ইহঁতি মই হ'লে তেনেকৈ নোৱাৰোঁ চলাব অলপ দূৰ গ'লে পামগৈ আৰু আমি তাতে গৈ আপোনালোকক দেখাম যদি ৰাস্তাটো বেয়া বুলি মই গম পাইছিলোঁ যদি মানে বাইক যায় তেতিয়া মই আপোনালোকক দেখাম আৰু যদি বাইক নাযায় তেতিয়া চাগে হয়তো দেখাব নোৱাৰিম ৰাস্তাৰ অৱস্থা চাওক কেনেকৈ বেয়া আমাৰ মানে ৰাস্তাটো হেৰাই থাকিলে এতিয়া ঘূৰি যাওঁ নেকি বিচাৰি পোৱা নাই নাচাওঁ আৰু এইটো ইমানখিনি ঘূৰিলোঁ 4-5 বাৰমান ঘূৰিছোঁ জেগা বিচাৰি পোৱা নাই ये पाइन ट्री जहाँ पे है ना यहीं से घुस के आता है मंदिर है वहाँ पे পইণ্টটো হৈছে সেইটো আপোনালোক যাব পাৰে আৰু তালৈ আমি নাযাওঁ কাৰণ আমি এবাৰ ঘূৰি আহিলোঁ কিন্তু বস্তুটো বিচাৰি নাপালোঁ সেইকাৰণে আমি নাযাওঁ চ' সেইকাৰণে ইয়াৰ পৰা মই দেখাইছোঁ আপোনালোকৰ ভিউটো চাওক মই জাষ্ট ভিউ এটা দেখাইছোঁ এয়াই হৈছে বুদ্ধ ষ্টেচু চাওকচোন আমাৰ পিছফালৰ ভিউ এয়া হৈছে বঢ়িয়া আমি লখিমপুৰ অভিমুখা হৈছোঁ
মেচুকাত আমাৰ নিজৰ জাতীয় যিখন গামোচা প্ৰদৰ্শন কৰিছোঁ আৰু আমি কওঁ আমি কেব নামানো কোনো পৰ্যায়ে কেব নামানো আমি অবৈধ বাংলাদেশত যেতিয়া কোনোদিনে নৰোঁ কেব আমি কোনোদিন নামানো জয়